মই বিগিনাৰ্ছবোৰক কিয় কওঁ যে তোমালোকে মেচিনটো প্ৰথমে ষ্টাৰ্ট কৰিবা কিয় জানানে মেচিনটোত যিটো টেকনিকত বনাইছে একদম মাছলটো টাৰ্গেট হৈ বনাইছে তুমি যিটো মাছল টাৰ্গেট কৰিবা তাতে লাগিব ইয়াত তোমাৰ বেলেন্স থাকিব তোমাৰ ফৰ্ম ঠিক থাকিব কিন্তু তুমি যদি বিগিনাৰ হোৱা মেচিনটো যদি ইগনোৰ কৰি তুমি বাৰবেলত যোৱা या ডাম্বেলত যোৱা এটাতে তোমাৰ বেলেন্সটো নবনে প্ৰথমতে আৰু লিফ্টটি তুমি কৰিব নোৱাৰা তোমাৰ মানে ফৰ্মটো একটু বেয়া হৈ থাকিব প্ৰথম তুমি মেচিনৰ পৰা ষ্টাৰ্ট কৰিবা মেচিনে তোমাক শিকাব কেনেকৈ কৰিব লাগে মেচিনক ইগনোৰ কেতিয়াও নকৰিবা তাৰপিছত তুমি ট্ৰেইনাৰৰ গাইডেন্স লৈ কেনে বাৰবেলত ডাম্বেলত যাবা ফৰ্ম ঠিক থাকিব সো তুমি মেচিনৰ পৰা ষ্টাৰ্ট কৰা কিন্তু গোটেই জিমত একে মেচিন নাথাকে বেলেগ বেলেগ মেচিন থাকে ইয়াৰ মেচিন বেলেগ তোমাৰ জিমৰ মেচিনটো বেলেগ থাকিব পাৰে কিন্তু টেকনিক একেই সেম সেইটো ফলো কৰিবা